হেল্ল' গাইছ, ৱেলকাম বেক টু আৰ ইউটিউব চেনেল নয়ন ভ্লগছ। আৰু ফাইনেলি তো সকলোৰে মানে এইচএছ এক্সাম খতম হৈ গ'ল। মানে সকলোৰে যোৱা 16 তাৰিখে এক্সাম খতম হৈ গ'ল, কিন্তু মোৰ মানে যোৱা 11 তাৰিখে শেষ হৈ গ'ল, মানে আজিৰ পৰা প্ৰায় এসপ্তাহ আগত। আৰু মোৰ হাতত মানে এই 6খন পেপাৰ আছে, মানে যিকেইদিন মানে পৰীক্ষা গুচি গ'ল আৰু গোটেই সেইকেইখন মানে পেপাৰ ইয়াতে আছে। আৰু আজি ভাবিছোঁ এই 6খন পেপাৰৰ গোটেইখিনি নম্বৰ মানে যোগ কৰোঁ, টোটেল নম্বৰ যোগ কৰোঁ, আৰু যোগ কৰি কিনে মোৰ মানে কিমান নম্বৰ এনচাৰ হ'ল টোটেল, তো সেইটো মানে দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ সকলোকে। মানে এই গোটেই 6খন পেপাৰৰ মই মানে নম্বৰ কেইটা যোগ কৰিম, ক'ত কিমান এনচাৰ কৰিলোঁ, আৰু যোগ কৰি কিনে টোটেল মানে কিমান নম্বৰ হয়, তো সেইটোৰ ওপৰত হ'ব আজিৰ এই ভিডিঅ'টো। আৰু তোমালোক সকলোৱে মানে এটা কমেণ্ট কৰি যাবা, যিসকলে এইবাৰ এইচএছ এক্সাম দিছা, তো তোমালোকৰ মানে পৰীক্ষাগাৰ কেনেকুৱা হৈছে কমেণ্টত জনাবা। মানে সহজ পাইছা নে পৰীক্ষা নে টান পাইছা, তো কমেণ্ট কৰি নিশ্চয় জনাবা। আৰু মোৰ মতে যদি চাব যাওঁ এইচএছ এক্সাম টান নে সহজ, তো মোৰ মতেতো বহুতখিনি টান, মেট্ৰিকতকৈ যথেষ্টখিনি মানে টান। মানে মেট্ৰিকত পাইছিলোঁ মই ফাৰ্ষ্ট ডিভিজন, কিন্তু এইচএছত বা কি হয় ৰিজাল্ট গম নাপাওঁ। তো ধুনীয়াকৈ নম্বৰখিনি যোগ কৰোঁ, মানে কিমান কি এনচাৰ হৈছে মোৰ টোটেল। তো তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকে কিমান কি এনচাৰ কৰিলা টোটেল। তো অনলি মই মানে ভিডিঅ'ৰ কাৰণে এই নম্বৰখিনি যোগ কৰিম বুলি কোৱা নাই, ময়ো মানে এতিয়ালৈকে যোগ কৰি চোৱা নাই একদম। তো সেইবাবে লেটছ গ'। তো ধুনীয়াকৈ এতিয়া চাওঁ কিমান কি মানে টোটেল নম্বৰ হ'ল মোৰ। लेकिन ये साला कर क्या रहा है यहाँ पे? তো ধুনীয়াকৈ পেপাৰ কেইখন বিচনাতে পাৰি ল'লোঁ, এইফালে পুৰা খিৰিকি খুলি দিলোঁ। মানে পোহৰটো আমাৰ ৰুমটোত অলপমান কমকৈ পৰে। তো এতিয়া বলকতে আজি পুৰা প্ৰথমতে ইংলিছৰ পৰা আৰম্ভ কৰোঁ, যিহেতু প্ৰথম দিনা আমাৰ ইংলিছ আছিল। তো ইংলিছৰ পৰা ধুনীয়াকৈ আৰম্ভ কৰোঁ, ক'ত কিমান নম্বৰ কৰিছিলোঁ ইংলিছত। ধুনীয়াকৈ মানে ইংলিছ পেপাৰখনত যোগ কৰি চালোঁ, আৰু যোগ কৰোঁতে টোটেল নম্বৰ ওলাল মানে 66। তো এইখিনিয়ে হ'ল যোগ কৰা নম্বৰ। মানে ইংলিছত কৰা গৈছে মোৰ 66, বাকী গম নাপাওঁ আৰু ক'ত কিমান নম্বৰ পাওঁ। আৰু এতিয়া লেটছ গ', এইবাৰ চাওঁ মানে অসমীয়া, যিহেতু ইংলিছৰ পিছতে আছিল অসমীয়া। তো অসমীয়াত চাওঁ কেই নম্বৰ কি কৰা গৈছে। আৰু এই অসমীয়াৰ পেপাৰখনত মোৰ কৰা গ'ল মানে 62, মানে 62 নম্বৰ কৰা গৈছে অসমীয়াৰ পেপাৰখনত। আৰু এইবাৰ নেক্সট মানে তো ধুনীয়াকৈ যোগ কৰোঁ, হিষ্টৰীত যোগ কৰোঁ। তো হিষ্টৰীত কেনেকুৱা কি হ'ল, আৰু হিষ্টৰীত যদি চাব যায় এনচাৰৰ কথা, তো হিষ্টৰীটো মানে ধুনীয়াকৈ যোগ কৰি এইখিনি ওলালোঁ। তো হিষ্টৰীৰো মানে 65 নম্বৰ, মানে হিষ্টৰীটো প্ৰায় অসমীয়া আৰু ইংলিছৰ সমান একেই হৈছে। আৰু হিষ্টৰীত বাৰু 80ৰ পেপাৰ আছিল যিহেতু, তো 65 কৰিছোঁ, ভালেই হৈছে হিষ্টৰী, যিহেতু ইয়াতে 20 প্ৰেক্টিকেলো আছে। তো এইফালে হিষ্টৰী থৈ দিলোঁ। আৰু এইবাৰ নেক্সট চাম আমি এডুকেশ্যনত। আৰু যদি এডুকেশ্যনৰ মানে এনচাৰৰ কথা চাব যাওঁ, তো এডুকেশ্যনখনে চাগে মোৰ চবতছে মানে বেয়া হৈছে গোটেই ছাবজেক্টৰ ভিতৰত। তো এইফালে চাওক মাত্ৰ হৈছে 40 নম্বৰ। তো এইখিনিয়ে কৰা গৈছে এডুকেশ্যনৰ এনচাৰ। তো এডুকেশ্যন এইফালে থৈ দিলোঁ। নেক্সট চাম এইবাৰ পলিটিকেল ছায়েন্সৰ পৰীক্ষা। মানে পলিটিকেলত যিহেতু মানে 20 প্ৰেক্টিকেলো থাকে, 80ৰ পেপাৰ হয়। তো কিমান কি এনচাৰ কৰিলোঁ পলিটিকেলত এইখিনি দেখুৱাইছোঁ। আৰু ধুনীয়াকৈ পলিটিকেলৰো মানে যোগ কৰা হৈ গ'ল। আৰু পলিটিকেলত হ'ল 60 নম্বৰ, আৰু এইফালে থাকিল 20 নম্বৰ, মানে 20 নম্বৰ প্ৰেক্টিকেল থাকি গ'ল। আৰু এইখনত মানে 60 নম্বৰৰ এনচাৰ কৰা গ'ল। তো লাষ্ট পেপাৰ হ'ল এইফালে এডভান্স আছামিছ। তো এডভান্স আছামিছত কেনেকুৱা হ'ল, মই মানে ভিডিঅ' বনোৱা নাছিলোঁ। তো এতিয়া ধুনীয়াকৈ মানে যোগ কৰি কৈ আছোঁ যে এডভান্স আছামিছত কেনেকুৱা হ'ল, আৰু টোটেল নম্বৰ মোৰ কিমান হ'ল। আৰু এডভান্স আছামিছৰ টোটেল নম্বৰ হ'ল মোৰ 70। তো এইফালে ধুনীয়াকৈ 70 নম্বৰ হৈ গ'ল এডভান্স আছামিছত। আৰু টোটেল মিলি কিনে কিমান হ'ল, তো এইটো মানে ধুনীয়াকৈ যোগ কৰি দি আছোঁ। তো এতিয়া ধুনীয়াকৈ মানে যোগ কৰি দি আছোঁ। তো এডভান্স আছামিছত হ'ল 70 নম্বৰ। তো এইফালে 70 নম্বৰ প্লাছ, তো এইফালে হ'ল পলিটিকেল ছায়েন্সত 60 নম্বৰ। তো এইফালে 60 নম্বৰ প্লাছ কৰি দিলোঁ। আৰু এইফালে 40 নম্বৰ আছিল এডুকেশ্যনত। তো এডুকেশ্যনত 40 নম্বৰ। আৰু এইফালে যদি চাব যায় হিষ্টৰী, নেক্সট হিষ্টৰীত আছিল 65। তো 65 প্লাছ, তো এইফালে 62 নেক্সট। তো এইটো ছাবজেক্ট আছিল আছামিছ। তো আছামিছত 62। তো 62 এইফালে প্লাছ কৰি দিলোঁ। আৰু নেক্সট যদি চাব যায়, তো এইফালে ইংলিছত 66। তো এইফালে ধুনীয়াকৈ 66 প্লাছ কৰি দিম এতিয়া। তো কিমান হয় মই নাজানো, তো কিমান হ'ব লাগে তো চাওঁ এইফালে। তো 363 নম্বৰ টোটেল। ধুনীয়াকৈ গোটেইখিনি ছাবজেক্টৰ মানে নম্বৰ যোগ কৰি দিলোঁ, আৰু গোটেইখিনি মিলি কিনে পালোঁ 363 নম্বৰ। আৰু কাৰ কেনেকুৱা হ'ল মানে সেইটো তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা। তো সকলোৰে মই মানে যিহেতু কমেণ্ট চাই থাকোঁ, তো সকলোৰে মানে কেনেকুৱা হৈছে পৰীক্ষা সেইটো বস্তু গম পাম। গমটো পোৱাই এইফালে ফাৰ্ষ্ট ডিভিজনত লাগে মানে 300 নম্বৰ। তো 300 নম্বৰৰ ওপৰত থাকিব লাগে। আৰু ছেকেণ্ড ডিভিজন মানে 225ৰ পৰা সিফালে, আৰু থাৰ্ড ডিভিজনৰ কাৰণে 150 নম্বৰ। আৰু গোটেইখিনি নম্বৰ যোগ কৰি কিনে তোমালোকে মানে কি ডিভিজন পাব লাগে, তো সেইটো মানে তোমালোকে কমেণ্টত জনাবা। আৰু মোৰতো 363 নম্বৰ হৈছে, বাকী কাটকুট যাই কিনে কেই নম্বৰ থাকে মই গম নাপাওঁ। বাকী লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, নেক্সট এটা ভিডিঅ'ৰ সৈতে। যদি কোনোবাই নতুনকৈ চাই আছে মোৰ চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিবা। আৰু এনেকুৱা ধৰণৰ মানে ভিডিঅ' পাই থাকিবৰ কাৰণে এইচএছৰ ৰিজাল্টৰ দিনাও ভিডিঅ' বনাম। তো সকলোবিলাক ভিডিঅ' দি থাকিবৰ কাৰণে চেষ্টা কৰিম। বাকী আজিলৈ বাই বাই, লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে।